ইউটিউব চেনেল। চ' মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। দেন আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি হৈছে ইংৰাজী নৱবৰ্ষ। চ' সেই বুলি ভাবিলোঁ এটা সৰু সুৰাকৈ কিবা এটা খানাকৈ খাই দিওঁ। চ' বেছি মানুহ নাই খানাটোত। চ' ভণ্টি দুজনী, চ' মই আৰু ভাইটি এটা আৰু বৰ্তা আৰু দাই এজন আছে। চ' ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। খানাৰ মাংস আহি গ'ল। ইয়াত এতিয়া মছলা চছলা বনা হ'ব আৰু চাই থাকক আৰু। আমি এতিয়া অকণমান মাংস ভাজি ল'ম, যি নেকি সাজ খাবলৈ মই নাখাওঁ, বৰ্তাই আৰু দায়ে খাব। আপোনালোকক কৈছিলোঁ আজি আমাৰ লগত দাই আছে বুলি। কালাৰ ক'ব কেনেকুৱা হৈছে। খাবলৈতো ভালেই হৈছিলে, আপোনালোকে দেখিয়ে ক'বচোন কালাৰটো কেনেকুৱা হৈছে। মাংস ভাজি ৰেডি, খাম আৰু এতিয়া। এতিয়া আমি মাংস ভাজি খাই লওঁ। চাওক না কেনেকুৱা হৈছে, কমেণ্ট কৰি কেনেকুৱা হৈছে বনোৱাটো কালাৰ। আমাৰ এইডোখৰে খায়ে এদাই কৰি দিলে। এইডোখৰে খাইছে আমাৰ আহি আছে। খলটাই খাব ন। আমি এখন জ্বলা ভাজি বনাইছিলোঁ, যি নেকি বিলাহী জলকীয়া আৰু কিবা কিবি দি আৰু এখন জ্বলা ভাজি বনালোঁ। কেনেকুৱা হৈছে ক'বচোন। কেৰাহী গৰম হোৱাৰ পিছত তেল দি পিনি আমি পিঁয়াজখিনি অলপ ভাজি ল'ম। ৰঙা হোৱালৈকে, যি নেকি পিঁয়াজখিনি ভাজ গ'লে হেৰি হয়, শাকখন খাবলৈ ভাল লাগে। নহ'বা কেঁচাই দিলেতো কিবা এটা কেঁচা গোন্ধটো থাকি যায়। পিঁয়াজৰ লগতে আমি আদা ৰচুনো দিম। আদা ৰচুন আমি দি লৈছোঁ আৰু এতিয়া অলপ কেঁচা গোন্ধটো যোৱালৈকে আদা ৰচুনখিনিও আমি ভাজি ল'ম জুইকুৰা সৰহকৈ দি। তাৰপিছত আমি মাংসখিনি দি পিনি মাংসখিনি অলপ ভাজি ল'ম। চাই থাকক। আমি মাংসখিনি অলপ ভাজ যোৱাৰ পিছতে আমি আলুখিনি তাত দি দিম। তাৰ লগত আলুখিনি দি ভালদৰে লৰাই তাতে আমি হালধি আৰু নিমখ দি পিনি অলপ আকৌ ভাজি ল'ম। অলপ ভাজ যোৱাৰ পিছতে আমি তাত বিলাহী দুটা কাটি দিছোঁ। সেইটো আপোনালোকক দেখুৱাবলৈ সক্ষম নহ'লোঁ। তো তাৰ অলপ ভাজ যোৱাৰ পিছত আমি অলপ পানী দি দিছোঁ, যি নেকি শাককণ অলপ জোল বনাইছোঁ। আমি আৰু বেলেগ বনোৱা নাছিলোঁ। খানা খাবলৈ হৈ গৈছে আৰু এইটো ঘৰৰ পৰা ইয়াত কাঁহী বাতি লৈ আহিছোঁ আৰু খানা খাম আৰু। এইটো নতুন বছৰতে আপোনালোকৰ কথা এটা কওঁ, যদি কেনেবাকৈ মই এই বছৰটোক নজনাকৈ যদি মোক বন্ধু বান্ধৱসকলক যদি কিবা বেয়াকৈ কৈছোঁ, চ' ক্ষমা কৰি দিব, নিজৰ বুলি ভাবি, নিজৰ এজন বুলি ভাবি। চ' সেয়াই আৰু ন, মিলা প্ৰীতি থকাটোৱে মেইন কথা ন। যদি মানুহৰ মাজত যদি মিলা প্ৰীতিয়ে নাথাকে কিহৰ, সেইটোৱে। ব'লক তেন্তে আজি খাওঁগৈ খানা। চ' কাঁহী বাতি লৈ লৈছোঁ, একদম পূৰা গৈয়ে আছোঁ। ব'লক।
জ্বলা আজি ইয়াত হৈ গৈছে আৰু খাম আৰু এতিয়া আমি ইয়াত মাংস আছে চব বাকিলে দেখুৱাম আৰু এতিয়া নাদাঙো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যি নেকি মোৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পায় চবতকৈ আগতীয়াকৈ পায় চ' আজিলৈ ভিডিঅ'টো সামৰিছোঁ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড কৰিবলৈ নাপাহৰিব